हाँ बंधुসকল एमार एग्रो प्रोजेक्टर तरफर पर आपनालोक स्वागतम। আজি ফেচাৰ এটি বিশেষ ভিডিঅ' লৈ আনিছোঁ আপোনালোকৰ সন্মুখত। এছে আছে আপোনালোকে ফেচা এইটোক আমি অসমীয়া বা বেংগলী ভাষাত ফেচা বুলি কওঁ, হিন্দীত উল্লু আৰু ইংলিছত ওল বুলি কয়। ফেচাক হিন্দু শাস্ত্ৰ মতে মা লক্ষ্মী দেৱীৰ বাহক বুলি কয়। ফেচা বহু প্ৰজাতিৰ পোৱা যায়, ইয়াৰ ভিতৰত এইটো ফেচা এটি অন্যতম। ইয়াক লক্ষী ফেচা বুলি কোৱা হয়। ইয়াৰ উপৰিও আদিম যুগৰে পৰা এতিয়ালৈকে কোনো অঞ্চলভেদে কিছু সম্প্ৰদায়েও এতিয়াও ফেচাৰ আগমনক লৈ বহু আতংকিত হৈ থাকে। ফেচাৰ আগমন, ফেচা ঘৰত আহিলে, কাৰোবাৰ চোতালত আহি বহিলে বা গছৰ ডালত বহিলে মানুহে ভাবে যে সেইখন ঘৰৰ মালিক হয়তো বা আপোন কোনোবা বা নিজৰ খা সম্পত্তি বিনষ্ট হ'ব পাৰে বা কিবা বিপদত ডাঙৰ বিপদত পৰিব পাৰে, আৰু তেনেবোৰ আতংকময় ভয়ৰ পৰা ৰক্ষা পাবৰ কাৰণে তন্ত্ৰ মন্ত্ৰ বা পূজা পালিও কৰি থাকে। ইয়াৰ উপৰিও হিন্দু শাস্ত্ৰমতে বিশ্বাস কৰে যে এই লক্ষী ফেচা বা কোনো লক্ষী বগা ৰঙৰ ফেচা দীপাৱলীৰ সময়ত যদি কাৰোবাৰ ঘৰত আহে বা কাৰোবাৰ গছত বা কোনোবাই দেখা পায়, মাত শুনে, তেনেহ'লে সেইজন মানুহে সমাজত অতিকৈ ভাগ্যৱান বুলি মানি লয়। আৰু মুছলিম সম্প্ৰদায়ৰো বহু লোকে ফেচাৰ আগমনক লৈ সংকুচিত হৈ অমংগল বুলি ভাবি লয়। অৱশ্যে এইবোৰ ৰীতি ৰিবাজ, মানামানি, অন্ধবিশ্বাস, কুসংস্কাৰ সেই আদিম যুগৰ পৰাই চলি আহিছে। আধুনিকতাৰ অভাৱৰ কাৰণে মানুহে আগতে এইবোৰ জীৱ জন্তু, চৰাই চিৰিকটি ও পৰিৱেশ পৰিস্থিতিৰ লগত কিছু খাপ খুৱাই জীৱন যাপন কৰাৰ সময়ত মানুহৰ ভৱিষ্যত মংগল অমংগলবোৰ মানুহে এনেবোৰ প্ৰকৃতিৰ লগত মিলাই চলিছিল বাবে এতিয়ালৈকে সেইবোৰ নীতি ৰিবাজ কিছু অঞ্চলভেদে চলি আহিছে। ইছলামিক বিধি বিধান, কোৰাণ, হাদিছ ও শৰীয়তত ফেচাৰ আগমনক লৈ এনে কোনো নিষেধাজ্ঞা বা অমংগলীয় বুলি উল্লেখ নাই, বৰঞ্চ ফেচাও 18,000 মকলুকাৰ ইও এটি মাংসভোজী পক্ষী বা প্ৰাণী, আৰু এনে কুসংস্কাৰক নিষেধাজ্ঞা ও চিৰিকি বুলি ঘোষণা কৰিছে। ইয়াৰ উপৰিও ফেচাক লৈ এনে কৌতূহল বিশ্বৰ সকলো দেশতে কম বেছি পৰিমাণে চলি থাকে। ভিন্ন দেশৰ ভিন্ন সম্প্ৰদায়ৰ ভাৱনাক পৰম্পৰাক আমি সন্মান কৰোঁ। বহু বৈজ্ঞানিকসকলৰ মতে ফেচা প্ৰজাতিটো নিশাচৰ মাংসভোজী চিকাৰী পক্ষী। ই দিনত চকুৰে নেদেখে, ৰাতি হ'লে চিকাৰৰ সন্ধানত ওলাই আহে আৰু চিকাৰে তাৰ ডাঙৰ ভয় লগা চকু দেখি বেহুচ হৈ পৰে। চিকাৰক এবাৰ ধৰিলে ই সহজতে এৰি নিদিয়ে। কোনো সময়ত চিকাৰৰ সন্ধানত ওলাই আহি মানুহৰ ঘৰত, চাদৰ ওপৰত বা গছৰ ডালত বহি সি নিজেই কেতিয়াবা ধৰা পৰে। কোনো সময়ত চিকাৰ আক্ৰমণ, চিকাৰক হামলা কৰোঁতে মানুহৰ ঘৰে বাৰীয়ে আহি পোহৰত পৰি গ'লে সি চকুৰে নেদেখা হৈ, মানে তাৰ ভোক লাগিলেই চিকাৰৰ সন্ধানত মানুহৰ ঘৰে বাৰীয়ে আহি সি ধৰা পৰে। বন্ধুসকল, যি কি নহওক, মোৰ হাতত দুদিন দুটা ফেচা ধৰা পৰিছে। সিহঁত ধৰা পৰাৰ কাৰণটো হ'ল মানে মোৰ পল্ট্ৰি ফাৰ্মত ব্ৰইলাৰ মুৰ্গী থকা অৱস্থাত ৰাতিৰ সময়ত সিহঁতে আহি সোমাই পৰিছিল। যেতিয়া সোমাই পৰিছিল মই লক্ষ্য কৰিছিলোঁ এটাৰ মুখত ভেকুলী এটা লৈ সোমাই পৰিছিল। মই অনুমান কৰিছোঁ যে সি ভেকুলীটো লৈ যেতিয়া মুখত লৈ যেতিয়া সোমাই পৰিছে, দৌৰি আছিলে, তেতিয়া পোহৰ চাই ভিতৰত আহি সোমাই পৰিল আৰু সি যাব নোৱাৰিল, কাৰণ চাৰিওফালে নেট লগোৱা আছিলে। সেই নেট পাৰ হৈ সি যাব নোৱাৰি হুলস্থুল কৰি আছিলে, আৰু তাক চাই মুৰ্গীকেইটা খুব ভয়তে চিঞৰি আছিলে। তৎক্ষণাত মই আহি চাওঁ যে ফেচা এটা সোমাই আছে আৰু কাষতে ভেকুলী এটা জঁপিয়াই আছে। তাৰপিছত তাক ধৰি মই কিছু সময় বান্ধি ৰখাৰ পিছত তাক মুক্ত কৰি দিলোঁ আৰু ভাবিলোঁ যেহেতু পল্ট্ৰি বিষয়ৰ নানান সমস্যা সমাধানক লৈ মই ভিডিঅ' দিয়ে থাকোঁ, তেনেহ'লে এইটো এটা ভিডিঅ' হৈ যাওক, বন্ধুসকলে চাব পাৰিব। আৰু বন্ধুসকল, আপোনালোকে ভিডিঅ'টো চাই কেনে লাগিল আমাক জনাব কমেণ্টৰে আৰু লাইক কৰিব। যিসকল নতুন বন্ধুৱে আমাৰ চেনেলটো চাই আছে তেওঁলোকে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আমাৰ আজিৰ ভিডিঅ'ৰ শেষলৈ আজিলৈ ইমানতে বিদায় ল'বলৈ ওলাইছোঁ। আপোনাৰ দিন শুভ হওক, আপোনাৰ জীৱনলৈ মংগল কঢ়িয়াই আনক, তাৰে কামনাৰে, তাৰে প্ৰত্যাশাৰে পুনৰ আন এটি ভিডিঅ'ত লগ পোৱাৰ প্ৰত্যাশাৰে আজিলৈ ইমানে। ধন্যবাদ।